নমস্কাৰ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলি সুধিলে সকলোৱে একেমুখে নিশ্চয় ক'ব জৱাহৰলাল নেহেৰু। কিন্তু যোৱা 21 অক্টোবৰত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে নেতাজী সুভাষ চন্দ্ৰ বসুক প্ৰতিষ্ঠিত কৰে। आजाद हिंद सरकार के पहले प्रधानमंत्री के रूप में शपथ लेते हुए नेताजी ने ऐलान किया था कि इसी लाल किले पर एक दिन पूरी शान से तिरंगा लहराया जाएगा। ই এক সাহসী আৰু ঐতিহাসিক পদক্ষেপ। ৭২ বছৰীয়া পৰম্পৰা ভংগ কৰি আজাদ হিন্দ ফৌজ চৰকাৰৰ ৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে। লালকিল্লাত পতাকা উত্তোলন কৰি এক নতুন ইতিহাস ৰচনা কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সুভাষ চন্দ্ৰ বসুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে স্বীকৃতি প্ৰদান কৰে। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত 1943 চনৰ 21 অক্টোবৰত INA ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ্থাৎ আজাদ হিন্দ ফৌজ চৰকাৰ ছিংগাপুৰত প্ৰতিষ্ঠা হয় আৰু তেখেতে প্ৰধানমন্ত্ৰী ৰূপে শপত লয়। ইয়াৰ পিছৰ বছৰৰ 14 আগষ্টত মণিপুৰৰ মৈৰাং চহৰ দখল কৰিবলৈ সক্ষম হয়। तुम मुझे खून दो, मैं तुम्हें आजादी दूंगा। जय हिंद, जय हिंद। তোমালোকে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই মন্ত্ৰেৰে তেখেতে ভাৰতবাসীৰ পৰা সহায় বিচাৰি ভাৰতক ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল। তেখেতৰ স্বাধীনতা সংগ্ৰামৰ পৰিণতি প্ৰতিকূল পৰিৱেশে যি ফলাফলেই নিদিয়ক লাগে, আমি একেমুখে তেখেতৰ দেশপ্ৰেমৰ কথা স্বীকাৰ কৰিবই লাগিব। 1945 চনৰ 18 আগষ্টত ফৰ্মোছা দ্বীপৰ ওচৰত এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হয় বুলি ঘোষণা কৰে যদিও তেখেতৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়াও অজ্ঞাত। নেতাজীৰ মৃত্যুৰ ৰহস্য উদ্ধাৰৰ বাবে গৱেষণা কৰি থকা ডক্টৰ পূৰ্বী ৰায়ৰ মতে 1966 চনত ফৈজাবাদত মৃত্যু হোৱা গুমনামী বাবাজনেই হয়তো নেতাজী সুভাষ চন্দ্ৰ বসু। এতিয়া আচল কথাটো হ'ল, এজন বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ মুখে উচ্চাৰিত হোৱা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে নেতাজীয়ে ইতিহাসৰ বুকুত স্বীকৃতি পাবনে, নে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা দিৱসত দিয়া ভাষণৰ মাজতে আবদ্ধ থাকিব, সেয়াহে বিচাৰ্য বিষয়। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু লেটেষ্ট নিউজৰ সৈতে আপডেট থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।